আপোনাক কৈছোঁ যে আপোনাৰ ব্ৰিটিছ নীতি নচলিব। হিন্দু হোৱাৰ চৰিত্ৰ আপুনি বহন কৰিব লাগিব মুখ্যমন্ত্ৰী। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, যিকেইটা আপুনি অসমবাসী হিচাপে জনাটো বহুতে জৰুৰী। পত্নীৰ গাত হাত দিলে এতিয়া স্বামীয়ে যাব লাগিব যাৱজ্জীৱনৰ কাৰণে জেললৈ। হয়, আপুনি ঠিকেই শুনিছে। সবিশেষ জনাইছোঁ এই খবৰৰ জৰিয়তে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। জেললৈ যাব সাজু হওক হাজাৰ হাজাৰ স্বামী। স্বামীৰ বিৰুদ্ধে একশ্যন ল'ব সাজু হৈছে অসম আৰক্ষী। অহা 5ৰ পৰা 6 মাহৰ ভিতৰতে হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হ'ব বুলি ইতিমধ্যে দাবী কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। অসমৰ হাজাৰ হাজাৰ স্বামীৰ আছে 18 বছৰৰ তলৰ পত্নী। 14 বছৰ তলৰ ছোৱালীক গৰ্ভৱতী কৰোৱা স্বামীৰ জেল নিৰ্ঘাত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ঘোষণা। যদিহে 14 বছৰৰ ছোৱালীৰ গাত হাত দিলেই যাব লাগিব আপুনি জেললৈ। লাগিলে পত্নীয়েই নহওক কিয় আপুনি জেললৈ যাব লাগিব। স্বামীক দিয়া হ'ব যাৱজ্জীৱন কাৰাদণ্ড। হয়, আপুনি যদি 14 বছৰৰ তলৰ শিশুক বিয়া পাতিছে তেনেহ'লে আপুনি যাৱজ্জীৱনৰ কাৰণে কাৰাদণ্ডিত হ'ব। এটা বহুতে ডাঙৰ খবৰ প্ৰকাশ কৰিছে অসম চৰকাৰৰ পৰা। জেললৈ যাব সাজু হওক হাজাৰ হাজাৰ স্বামী। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। মাত্ৰ 5ৰ পৰা 6 মাহৰ ভিতৰতে এইসকল স্বামীক জেললৈ নিয়াৰ কাৰণে সাজু হৈছে অসম আৰক্ষী। ৰাজ্যৰ কৃষক বন্ধুসকলৰ কাৰণে ওলাইছে এটা বহুতে ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ কৃষকসকলক লৈ এটা বৃহৎ প্ৰকল্প আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। আপোনাৰ লাভালাভ কি হ'ব আৰু কিমান মানুহ তাতে সামৰি লোৱা হ'ব, সবিশেষ জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। হিমন্ত চৰকাৰে কৃষক লৈ আনিছে এটা বহুতে ভাল খবৰ। 20,000 কৃষকক একত্ৰিত কৰি আৰম্ভ কৰিব এটা বৃহৎ প্ৰজেক্ট, অৰ্থাৎ প্ৰকল্প। সেই প্ৰকল্পত সামৰি লোৱা হ'ব 150 কোটি টকাৰ ব্যয়েৰে আৰম্ভ কৰিব ফ্লৰিকালচাৰ প্ৰকল্প। ফুলৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰশীল কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ। কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰে কৃষক লৈ আনিছে এটা বহুতে ভাল খবৰ। এটা বহুতে ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ কৃষকসকলৰ কাৰণে এটা বহুতে ভাল প্ৰকল্প আনিছে অসম চৰকাৰে। 20,000 কৃষকক একত্ৰিত কৰি আৰম্ভ কৰিব এই বৃহৎ প্ৰকল্প। আৰু সেই প্ৰকল্পত আপুনি কেনেকৈ যোগাযোগ কৰিব, সবিশেষ এই চেনেলৰ পৰা জনোৱা হ'ব। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপোনাৰ ভালৰ কাৰণে। ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। কেজৰিৱালক হত্যাৰ ভাবুকি। হয়, ইতিমধ্যে ৰাজ্যবাসীক দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ইতিমধ্যে হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি প্ৰদান কৰিছে এজন যুৱকে। মাজনিশা ফোনযোগে ভাবুকি অৰবিন্দ কেজৰিৱালক। ভাবুকিৰ পাছতেই আৰক্ষীয়ে আটক কৰিলে যুৱকজনক। 38 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত যুৱকে ভাবুকি দিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। চিকিৎসাত চলি থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে এই যুৱকজনক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি দিয়া যুৱকজন ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি আছে, আৰু তাৰ কাৰণে দিল্লী আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ নকৰিলে বুলি খবৰ লাভ কৰা গৈছে। আমাৰ হাতত ইতিমধ্যে খবৰ আহি পৰিছে।